দেওবাৰে দিনটো ৰাতিপুৱা ৮ বজাতে মই ব্যস্ত হৈ পৰো মানে সৰু ল'ৰা ছোৱালী কেইটামানক আৰ্থিকা গেটখন খুলি অহাৰ লগে লগে আমাৰ টমেও তাহাঁতলৈ এনেকৈ বাট চাই থাকে তেনেকৈ মই তাহাঁতক ৰং পেন্সিল বহি উলিয়াই ল'ব ক'লো আৰু অইল পেষ্টেল কালাৰ দি এটা ধুনীয়া ছবি আঁকিবলৈ দিলো জানে ये कैसी रातें আপোনালোকৰ দেওবাৰ দিনটো কেনেকৈ যায় বাৰু মোৰ প্ৰত্যেক দেওবাৰে এনেদৰে যায় ষ্টুডেন্ট কেইটাক পঠিয়াই লৈ আকৌ মই ওলাইছো চুলি কাটিবলৈ বুলি মোৰ চুলি এক মাহ হ'বই নেপায় বহুত বেছিয়ে দীঘল হৈ যায় এইহে প্ৰত্যেক মাহৰ মূৰে মূৰে দেওবাৰে দিনটোতে চুলি কাটিবলৈ বুলি যাওঁ সেলুনত গৈ মোৰ চুলি কটাও সম্পূৰ্ণ হৈ গ'ল কিন্তু মই যে ভিডিঅ' বনাই আছিলো সেই কথাটো পাহৰিয়ে গৈছিলো ফেচ ৱাছ কৰি থাকোতেহে মনত পৰিলে যে মই ভিডিঅ' বনাই আছিলো তো সেই কাৰণে তাক আধাতে ৰখাই লৈ কেমেৰাটো উলিয়াই ললো চুলি কাটি আৰু ফেচ ৱাছ কৰি সম্পূৰ্ণ হৈ গ'ল এতিয়া জনাবচোন আপোনালোকে মোক কেনেকুৱানো লাগিছে চকুটকু একেবাৰে পুৰিয়ে আছিলে আৰু এইজনে হৈছে আমাৰ নাপিত ঘৰলৈ আহি গা চা ধুলো আৰু লটাৰী টিকেট কেইখনমান লৈ লওঁ বুলি ভাবিলো বিক্ৰী কৰিবলৈ আপোনালোকক যদি লটাৰী টিকেট লাগে তেনেহ'লে মোক যোগাযোগ কৰিব পাৰিব ডিএম কৰিলেও হ'ব বহুত কেইখন উপহাৰ কুপন খেল আছে একদম মানে বেছি দিন নাই আৰু খেল হ'বলৈ 15 তাৰিখ মানে হ'ব ইয়াৰ কাৰণে বেলেগকৈ এটা ভিডিঅ' বনাম বাৰু আপোনালোকক যদি টিকেট লাগে মোৰ পৰা ল'ব পাৰিব ঘৰৰ পৰা ওলাই আহিলো মোবাইল দোকানলৈ বুলি আৰু কেইটামান কাষ্টমাৰ আছিলে তেনেকৈ মোবাইল দোকানৰ পৰা আকৌ আৰ্ট শিকাবলৈ বুলি গ'লো এতিয়া মই ইয়াক আঁকি দেখাম এজনী মতা কুকুৰা অলপ বেলেগ ধৰণৰ কুকুৰাজনী তো আপোনালোকে চাওকচোন কেনেকৈ মই পেষ্টেল কালাৰ কৰি কিনে আঁকিছো যি কি নহওক কুকুৰাটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নেপাহৰিবচোন আৰু ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই